হোম মিনিষ্টাৰ ছেক্ৰেটাৰী তেনেধৰণে ভাগ আছে। সেই সময়তো আমাৰ আহোম ডাইনেষ্টিত বা আহোম শাসনত তেনেকুৱা ধৰণৰ কিছু ভাগ আছিল আৰু সেই ভাগতেই বুঢ়াগোহাঁইসকলৰ নিজৰ ছেক্ৰেটাৰী আছিল। সেইসকলক কৈ বুঢ়াগোহাঁই হাতীমূৰীয়া আৰু বৰগোহাঁইসকলৰ নিজৰ হাতীমূৰীয়া আছিল। সেইবিলাকক কৈ বৰগোহাঁই হাতীমূৰীয়া। আকৌ সেই বৰগোহাঁই হাতীমূৰীয়াৰ তলত বা বুঢ়াগোহাঁই হাতীমূৰীয়াৰ তলত আকৌ নিৰ্দিষ্ট তেওঁলোকৰ ভাগ আছিল। সেই হাতীমূৰীয়াবিলাকৰ আকৌ হাতীমূৰ বুলি এটা ভাগ আছিল। হাতীমূৰবিলাকৰ আকৌ তাৰ তলত আছিল তেওঁলোকৰ চোৰাংচোৰীয়া বিষয়া। এই চোৰাংচোৰীয়া বিষয়াসকলে দৈনিক গোটেই ৰাজ্যৰ বিভিন্ন বা বাতৰিবিলাক আনি ৰজাৰ ঘৰত যোগান ধৰিছিল। আৰু অন্য হাতেদি আকৌ আমাৰ বৰুৱাসকল হৈছিল আমাৰ প্ৰশাসনীয় বিশেষকৈ আমাৰ অসামৰিক প্ৰশাসনীয় বিভাগৰ তেওঁলোকে কাৰ্য কৰিছিল। যেনেকৈ ক'ৰবাত যদি ৰাস্তা পদূলি বনাবলগীয়া আছিল, ক'ৰবাত যদি গড় মাৰিবলগীয়া আছিল, সেই বৰুৱাসকলে বা বৰবৰুৱাসকলে সেইবিলাক ব্যৱস্থা কৰিছিল। এই আমাৰ শাসন প্ৰণালীত যিসকল আমাৰ বা যিসকল যিবিলাক আমাৰ ব্যৱস্থা আছিল, সেই ব্যৱস্থাৰ যোগেদিয়ে তেওঁ আমাৰ শাসন প্ৰণালীত তেওঁলোকে সুচাৰুৰূপে কাৰ্য কৰিবলৈ সুবিধা পায়।